টেনশন লোৱাৰ ফলত আমাৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা কিয় বাঢ়ে, জ্বৰ হোৱাৰ ফলত আমাৰ শৰীৰৰ উষ্ণতা কিয় বৃদ্ধি হয়, পোনপ্ৰথমে আপেলৰ গছ ক'ত গজিছিল, এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ফেক্টৰ বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকক। হেল্ল' নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল এভৰিথিং উইথ আমিৰ। নম্বৰ 5, বন্ধুসকল আপোনালোকেতো বহুত ধুনীয়া ধুনীয়া দামী দামী হেলমেট নিশ্চয় দেখিছে। অৱশ্যে যিটো পিন্ধি বাইক নচলালে চালানো কাটে। কিন্তু আপোনালোকে বাৰু জানেনে যে হেলমেটৰ ফুল ফৰ্ম কি? বন্ধুসকল, হেলমেটটো কোনো সম্পূৰ্ণ নাম নহয়। আচলতে এই নামটো শৰীৰৰ বিভিন্ন অংগবোৰক নিৰ্দেশ কৰিহে বনোৱা হৈছে, যিবোৰক হেলমেটে সুৰক্ষা প্ৰদান কৰে। আচলতে হেলমেটৰ ফুল ফৰ্মটো হৈছে হেড বা মূৰ, ইয়াৰ বা কাণ, লিপছ বা ওঠ, মাউথ বা মুখ, আইচ বা চকু, টিথ বা দাঁত। বন্ধুসকল, আপুনি বাৰু গম পালেনে হেলমেটৰ ফুল ফৰ্ম কি? নম্বৰ 4, বন্ধুসকল আপোনালোকে আপেলটো নিশ্চয় খাইছে, যিটো খাবলৈও বহুত সোৱাদৰ হয় আৰু লগতে তাত প্ৰচুৰ পৰিমাণে ভিটামিন, প্ৰটিন আৰু আন মিনাৰেলছ থাকে। কিন্তু এই আপেলৰ গছ পোনপ্ৰথমে ক'ত গজিছিল সেইটো বাৰু আপোনালোকে জানেনে? বহুত পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত গম পোৱা গৈছে যে পৃথিৱীৰ প্ৰথম আপেলৰ গছ মধ্য এছিয়াৰ এখন দেশ কাজাকিস্তানৰ পাহাৰত গজা দেখা গৈছিল। আপুনি বাৰু এই কথাটো জানিছিল নে নাই? তলত নিশ্চয় কমেন্ট কৰিব। নম্বৰ 3, বন্ধুসকল আপোনালোকে বাৰু কেতিয়াবা ভাবি চাইছেনে যে বেছি টেনচন লোৱাৰ ফলত হাৰ্ট এটেকো হ'ব পাৰে আৰু টেনচন লোৱাৰ ফলত হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বহুত বেছি। আচলতে বন্ধুসকল, যেতিয়া আমি টেনচন লওঁ তেতিয়া আমাৰ মগজুত কিছুমান ৰাসায়নিক বিক্ৰিয়া বা কেমিকেল ৰিয়েকচন সংঘটিত হয়, যাৰ ফলত আমাৰ মগজুটোৱে আমাৰ শৰীৰৰ তেজবোৰক গাঢ় কৰিবলৈ আৰম্ভ কৰি দিয়ে, যাৰ কাৰণে যেতিয়া আমাৰ দেহত থকা তেজ গাঢ় হ'বলৈ ধৰে তেতিয়া আমাৰ শৰীৰত বিভিন্ন ঠাইত তেজ গোট মাৰিবলৈ আৰম্ভ কৰে। যেতিয়াই আমাৰ হৃদপিণ্ডই তেজ পাম্প কৰিবলৈ চেষ্টা কৰে তেতিয়া হৃদপিণ্ডটোৱে তেজ পাম্প কৰিবলৈ বহুত অসুবিধা পায় আৰু আমাৰ দেহত বিভিন্ন ঠাইত তেজ গোট মাৰি জমা হ'বলৈ আৰম্ভ কৰি দিয়ে। আচলতে এই কাৰণেই যেতিয়া আমি অধিক টেনচন লওঁ তেতিয়া তাৰ প্ৰভাৱ সম্পূৰ্ণভাৱে আমাৰ মগজুৰ লগতে হৃদপিণ্ডতো পৰে, যাৰ ফলত কেতিয়াবা কেতিয়াবা আমাৰ হৃদপিণ্ডৰ স্পন্দনৰ হাৰো বৃদ্ধি হয়। নম্বৰ 2, বন্ধুসকল ভাৰতৰ ৰাজধানী নতুন দিল্লী, এই কথা কিন্তু সকলোৱে জানে। কিন্তু আপোনালোকে বাৰু জানেনে যে দিল্লীৰ আগত ভাৰতৰ ৰাজধানী কি আছিল? আচলতে 13 ফেব্ৰুৱাৰী 1931 চনৰ আগতে ভাৰতৰ ৰাজধানী দিল্লী নহয়, তাৰ পৰিৱৰ্তে কলকাতাহে আছিল। আচলতে সেই সময়ত ভাৰতৰ শাসক কিং জৰ্জ 5 12 ডিচেম্বৰ 1911 চনত দিল্লীৰ দৰবাৰত ইয়াৰ বিষয়ে প্ৰস্তাৱ আগবঢ়াইছিল। তাৰ পিছত ব্ৰিটিছ আৰ্কিটেক্ট ছাৰ হাৰ্বাৰ্ট বিকাৰ আৰু ছাৰ এডউইন লুইটেন্সে এখন নতুন চহৰৰ পৰিকল্পনা কৰিছিল আৰু যেতিয়া এই নতুন চহৰখন বনাই তৈয়াৰ কৰা হৈছিল তেতিয়া ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা পৰিৱৰ্তন কৰি এই নতুন চহৰখনক কৰা হৈছিল, যাক এতিয়া আমি সকলোৱে দিল্লী বুলি জানো। নম্বৰ 1, বন্ধুসকল আমি সকলোৱে জানো যে যেতিয়া আমাৰ জ্বৰ হয় তেতিয়া আমাৰ শৰীৰৰ উষ্ণতা বাঢ়ি যায়। কিন্তু আপোনালোকে বাৰু জানেনে যে জ্বৰ হোৱাৰ ফলত আমাৰ শৰীৰৰ উষ্ণতা কিয় বাঢ়ে? যিহেতু আমি সকলোৱে জানো যে আমাৰ শৰীৰৰ সাধাৰণ উষ্ণতা 37 ডিগ্ৰী চেলচিয়াছ হয়, কিন্তু যেতিয়া আমাৰ শৰীৰত আন কোনো ধৰণৰ হানিকাৰক ভাইৰাছ, বেক্টেৰিয়া বা আন কোনো জীৱাণু প্ৰৱেশ কৰে তেতিয়া আমাৰ শৰীৰে নিজেই শৰীৰৰ উষ্ণতা বৃদ্ধি কৰিবলৈ আৰম্ভ কৰে, যিটো এটা স্বাভাৱিক প্ৰক্ৰিয়া আৰু এইটো সম্পূৰ্ণভাৱে মগজুৰ দ্বাৰা সম্পন্ন হয়। আচলতে বন্ধুসকল আমাৰ মগজুত হাইপথেলামাছ থাকে, যিটোৱে আমাৰ শৰীৰৰ উষ্ণতাটো নিয়ন্ত্ৰণ কৰি ৰাখে। কিন্তু যেতিয়াই আমাৰ শৰীৰত থকা ইমিউন চিষ্টেমটোৱে গম পাই যায় যে কোনো জীৱাণু বা ভাইৰাছে আমাৰ শৰীৰত প্ৰৱেশ কৰিছে তেতিয়া এই ইমিউন চিষ্টেমটোৱে পাইৰজেন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ ৰিলিজ কৰি দিয়ে। কিন্তু যেতিয়া আমাৰ মগজুত থকা হাইপথেলামাছটোৱে এই পাইৰজেনৰ কথা গম পায় তেতিয়া ই জীৱাণু বা ভাইৰাছবোৰক মাৰিবৰ কাৰণে আমাৰ শৰীৰৰ উষ্ণতা বৃদ্ধি কৰি দিয়ে, যাৰ ফলত আমাৰ শৰীৰটো এই ভাইৰাছবোৰৰ পৰা সুৰক্ষিত হৈ যায়। বন্ধুসকল এতিয়া আপোনালোকে গম পালেনে যে জ্বৰ হোৱাৰ ফলত আমাৰ শৰীৰত যি উষ্ণতা বৃদ্ধি হয় সেইটো আমাৰ কাৰণে কোনো প্ৰকাৰৰ ক্ষতিকাৰক নহয়, বৰঞ্চ ইয়াৰ ফলত আমাৰ শৰীৰত থকা ভাইৰাছ বা বেক্টেৰিয়া বা আন জীৱাণুবোৰৰ মৃত্যুহে হয়, যাৰ কাৰণে আমাৰ শৰীৰটো সুৰক্ষিত হৈ পৰে।
আপোনালোকে যদি আমাৰ এই ইউটিউব চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে এই ভিডিঅ'টো ঠিক তলতে থকা সাবস্ক্ৰাইব বুটামটোত ক্লিক কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু তাৰ লগতে থকা বেল আইকনটোত ক্লিক কৰি অলপ সিলেক্ট কৰি দিয়ক যাতে যেতিয়া এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আমাৰ এই চেনেলটোত আপলোড কৰা হয় তেতিয়া তাৰ জাননী আপুনি সকলোতকৈ আগতে পায় আৰু যিটো সম্পূৰ্ণ বিনামূলীয়া আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে ভিডিঅ'টো ঠিক তলতে থকা লাইক বাটনত ক্লিক কৰি ভিডিঅ'টো লাইক কৰক কমেন্ট কৰক আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰক যাতে আনেও এই ফেক্টবোৰৰ বিষয়ে জানিব পাৰে আৰু লগতে আজিৰ এই ভিডিঅ'টোত দেখুওৱা ফেক্টবোৰৰ ভিতৰত আপুনি কিমানটা আগতেই জানিছিল সেইটো কমেন্ট কৰি জনাব নাপাহৰিব